নমস্কাৰ সকলোৱে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মিষ্টাৰ বাবলিলকে। তো আজি মই আহিছোঁ বুদ্ধিষ্ট মনেষ্ট্ৰীমে আৰু মোৰ লগত আহিছে আব্দুল ভাই আৰু আমি এতিয়া যাম এখন জেগাৰে আৰু সভা ওপৰলৈ যাম পাহাৰৰ ওপৰত। তো বলক আমি ভিতৰলৈ যাওঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো আজি আমি আহিছোঁ আমিনগাঁৱত মানে বুদ্ধিষ্ট মনেষ্ট্ৰী আছে। তো তাত আহিছোঁ, আপোনালোকে চাই থাকক। আৰু আমি এইটো ৰাস্তাৰে গৈ আছোঁ, এইটো ৰাস্তাৰে যাই থাকিব লাগিব। আৰু এনেকুৱা ৰাস্তাৰে আহি থাকিব লাগিব। আৰু ইয়াতে গাড়ী পাৰ্কিং কৰা কাৰোবাৰ গাড়ী নাজানো, ওপৰত আছে কিজানি মানুহ। তো সুধি ল'ম দিয়ক কাৰ গাড়ী হয় ওপৰত গৈ। তো আপোনালোকক সোমাই দেখা দিওঁ, ইয়াৰ পৰা ভিউ পইণ্ট এটা দেখা পাইছোঁ। আৰু সোমাই আহিয়ে এই মেইন ৰাস্তাটো দেখা পায়, এয়া চাওক আমি যাওঁ। আৰু আমি এইটো ৰাস্তাৰে যাই থাকিব লাগিব। আৰু এয়া চাওক গাইজ, কি ধুনীয়া ঘৰ বনাই থৈ দিছে। আমাৰ যদি এনেকুৱা ঘৰ থাকিল হয় ইমান ভাল লাগিল হয়। এয়া চাওক, মৰমত মাতিছোঁ তোমাক জানে মনে। মজা মজা আব্দুল মজা, পাৰিবি তই। আৰু আমি এই চিৰিৰে ওপৰলৈ উঠি যাব লাগিব। আৰু ইয়াতে লিখা আছে বুদ্ধ বিহাৰ আছাম। Inaugurated in the Associated Holy Places of His Holiness Madara. আৰু এইটো হ'ল মেইন টেম্পল বুদ্ধ বিহাৰ আছাম। তো আপোনালোকক বাহিৰৰ পৰা ভিতৰতো অকণমান দেখাই দিছোঁ, এয়া চাওক। চাওক গাইজ, আমি ওপৰলৈ গৈয়ে আছোঁ আৰু কি ধুনীয়া ভিউ আপোনালোকে দেখাই পাইছে। এটা ধুনীয়া মন্দিৰ পাহাৰৰ ওপৰত বনাইছে, আপোনালোকে আহিব ইয়াতে। তো গাইজ, ইপিনে গৈ এটা ওপৰত ধুনীয়া ঘৰ পাম। সেই ঘৰটোৰ পৰা মানে ভিউ পইণ্টটো চাবৰ কাৰণে বহুত ধুনীয়া, আৰু সেইকাৰণে সেই ঘৰটো বনাই থৈছে। আমি এতিয়া গৈ আছোঁ আৰু আপোনালোক সেই ঘৰটো দেখাম। আৰু এইটোৱে হ'ল ঘৰটো, ধুনীয়াকৈ বনাই থৈ দিছে যাতে সকলোৱে আহি ইয়াতে ৰৈ ভিউ পইণ্টটো চাব পাৰে। ইয়াতে সোমাওঁ আৰু আপোনালোকক ভিউ পইণ্টটো দেখাওঁ ইয়াৰ ভিতৰৰ পৰা। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গাইজ, আমি ওপৰলৈ আহি পালোঁ। এতিয়া আপোনালোকে মজা ভিউ দেখাই দিম। আপোনালোকে চাই মানে একদম মন শান্ত হৈ যাব পুৰা। দেখাই দি আছোঁ, চাই যাব। গাইজ চাওঁ, ইয়াৰ ই মজা ভিউ। ইয়াৰ ওপৰৰ পৰা একদম তললৈকে সৰু মেইন ৰাস্তা আৰু আহৰীয়া ৰেল লাইন কৰিছে। এয়া চাওক ভিউ। আৰু এইটো হ'ল ষ্টেটটো আপোনালোকে দেখা পাইছে। আৰু ইপিনে আছে ইয়াৰ পৰা আমিনগাঁও এৰিয়া। তো এতিয়া আপোনালোকে এটা চিনেমেটিক ভিডিঅ' দেখাম, তো আপোনালোকে এনজয় কৰক।
গাইজ আজি আমি আহিছোঁ অটল উদ্যান তো আমি এতিয়া ভিতৰত যাম আৰু আপোনালোকক এতিয়া অটল উদ্যান পাৰ্কখন সম্পূৰ্ণ দেখাই দিম মানে জালুকবাৰী পাৰ্ক বুলি বেছি হয় তো আজি পাৰ্কত আহিছোঁ তো আপোনালোকক সম্পূৰ্ণ দেখাই দিম আপোনালোকে চাই যাওক ভিডিঅ'টো তো গাইজ এতিয়া আমি ভিতৰত যাম আৰু কাউণ্টাৰত কাটি লওঁ আৰু বলক যাই থাকোঁ আমি তো ফ্ৰেণ্ডছ এইখিনি কথা কয় যে মানে মন্দিৰৰ লগত অটল উদ্যানৰ পাৰ্কখনৰ মানে ভিডিঅ' একেলগে দিম বুলি ভাবিছিলোঁ তাৰপিছত মানে কি হ'ল যি অটল উদ্যানৰ ভিডিঅ' সেইখিনি মানে ক্লিপখিনি ডিলিট হৈ গ'ল তো উপায় নাই ক্ষমা কৰিব আপোনালোকক অটল উদ্যান পাৰ্কৰ কেতিয়াবা ভিডিঅ' দেখাই দিম তো বেয়া লাগিল আৰু কি কৰিব মোৰো বেয়া লাগছে তো গেলোঁ কষ্ট কৰিলোঁ ভিডিঅ' কৰিছিলোঁ বা কি কৰিব ডিলিট হৈ গ'ল তো আপোনালোকক পাৰ্কখন নেক্সট ভিডিঅ'ত পাৰ্কখনত দেখাবলৈ চেষ্টা কৰিম তো দেখাব নোৱাৰিলে ক্ষমা কৰিব আৰু মন্দিৰৰ ভিডিঅ' কেনেকুৱা লাগিল কমেণ্টত জনাব আৰু ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু এইখিনিকে আৰু কথা কৈ দিওঁ মানে আমাৰ 500 ছাবস্ক্ৰাইবাৰ হ'ব বেছি নাই তো আপোনালোকে আমাক ছাপোৰ্ট কৰক আপোনালোকে ছাপোৰ্ট কৰিলে মানে আমাৰ ভিডিঅ' বনাবলৈ আৰু উৎসাহ লাগে তো আপোনালোকে ছাপোৰ্ট কৰি যাব এনেকৈ তো আপোনালোকৰ বাবে সদায় আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' আনিবলৈ মই আৰু আপুনি ভাই সদায় চেষ্টা কৰিব তো বাই বাই জয়